বিষ্ণুপ্ৰিয়া ব্লগ শ্ব'লৈ আপোনালোকক স্বাগতম জনাইছোঁ। আজি দিনটো বা কেনেকৈ যায় কি হয় চব দেখাই থাকিম, চাই থাকিব আপোনালোক। এনেকৈ দুইজনী আহি আছোঁ, চিপছ তেৰেমেৰে খাই আৰু কোক এটা ল'লোঁ আৰু তাইও একেই ছেইম লৈছে। আৰু মানে আমি আহি আছোঁ অলপ এনেই ফুৰোঁ বুলি। মানে আমাৰ লগৰবোৰ মানে পেন গেছ লৈছে যিহেতু, সেইকাৰণে তেহেঁতি নিজৰ ৰুমে গুচি গ'ল। আৰু কেইজনীমানহে থাকোঁ, মানে আমি শিৱসাগৰৰ আছোঁ বহুত বাৰু, কিন্তু কিছুমান ঘৰৰ ওচৰৰে যে, সেইকাৰণে তেহেঁতিও ঘৰ গুচি গ'ল। আমি এতিয়া এনেকৈ ঘূৰি ফুৰোঁ অলপমান, বোলে এনেকৈ অকণমান ফুৰোঁ হয় নাই, নহ'লে কি কৰিম, আমনিয়ে লাগিছে। আমি খাই হৈ গ'ল, মানে পূজাই একদম মানে বহুত লেজি হয় ছোৱালীজনী, একদম খায়ে আছে এতিয়ালৈকে। আৰু যদি মই কিবা এটা তাইক বেয়াকৈ কওঁ বহুত মাৰে, মানে সেইটো সহ্য মইহে কৰিব পাৰোঁ, বেলেগে কিন্তু সহ্য কৰিব নোৱাৰে। আৰু ক্লাছত মানে আমি অকণমান ফালটুৱামিবোৰ কৰোঁ, মানে অকণমান কি বুলি ক'ম এতিয়া, বৰিংনেছটো নাহে যদি অকণমান মানে এনেকৈ কিবা কিবি মানে খোচা মোচা সেইবোৰ কৰি থাকিলে ভাল লাগে, সেইকাৰণে মানে আমি এইবোৰ কৰি থাকোঁ। কিন্তু ক্লাছত একদম কথা পতা নাই। অলপো কথা পতা নাই, কাৰণ এইবোৰ আমাৰ গাৰ্জেনেও চাব, ভাবিব যে এইবোৰ আমি কৰি আছোঁ বুলি। নাই কৰা কিন্তু আমি একো কথা পতা, বাকী চবে পাতিছে, আমি নাই পতা কিন্তু। আৰু এতিয়া আমি ভাবিছোঁ ৰুমলৈ যাওঁ, মানে ক্লাছ ৰুমলৈ যাওঁ, যদি খুলিলে তালৈ গৈ লওঁ। একদম আজি ৱেডাৰটো বহুত বেছি ধুনীয়া হয়। আমাৰ বিপু লাষ্ট কৰা ছোৱালীজনী এইফালে, আমি আকৌ তাই চিপছ লৈ আহিছে আৰু তেতিয়াহ'লে খাই লওঁ। কলেজৰ পৰা ওলালোঁ, ক্লাছ কৰি হৈ গ'ল। আৰু এইফালে আৰু এজনী ইউটিউবাৰ লগ পালোঁ, তাইৰ নামটো দীক্ষিতা, আৰু দীক্ষি 1099 বুলি আছে, চবেই ছাবস্ক্ৰাইব কৰি দিব। আৰু তেতিয়াহ'লে ঘৰ পাই লওঁগৈ, বহুত মানে ভাগৰো লাগিছে আজি, ক্লাছ বহুত দেৰিলৈকে হ'ল। আৰু আজি 6টালৈকে হোৱা কথা আছিলে, আৰু এইকেইটা মানে ক্লাছ নহ'ল। চ' ঘৰলৈ গৈ থাকোঁ। মই ৰেডি হৈ গ'লোঁ বাহঁতৰ ঘৰলৈ যাবলৈ, আৰু মায়ে ওলাইছে লাহেকৈ। আৰু একেবাৰে তেতিয়াহ'লে তেহেঁতৰ ঘৰতে লগ পামগৈ। তেতিয়াহ'লে একেবাৰে স্কিপ নকৰাকৈ শেষলৈকে ভিডিঅ'টো চাই থাকিব। দুইজনী গলিটোৰ ফালেদি এনেকৈ খোজকাঢ়ি গৈ আহি আছোঁ, মানে সেইফালে পালোঁহি আৰু ঘৰটো। এইফালে মা পাইছোঁহি আৰু, মানে অলপ দূৰ বেটেৰীত আহিব লাগে, আৰু অলপ মানে খোজকাঢ়িবলগীয়া হয়। সোমাই আহিবলৈ বেয়া পায় মানে ৰাস্তাটোত, সেইটো কাৰণে এডোখৰ খোজকাঢ়ি আহিছোঁ। এইটো পালোঁহি ঘৰ, ভিতৰলৈ গৈ লওঁ। বাহঁতৰ ঘৰ পালোঁহি, এজনীয়ে মোৰ মাজু বা। হেল্ল', ধুনীয়া ন দেখিবলৈ? কমেণ্টত জনাব দেই, ধুনীয়া নে বেয়া। আৰু বৌমা শুই আছিলে, আন্ধাৰ হয় এডোখৰ, মানে অলপ অকণমান লাইট চাইট লগাই লওঁ, তাৰপিছত দেখাই আছোঁ। বাহঁতৰ ঘৰত চাহ তাহ খালোঁ, চাহ তাহ খাই মেলি এতিয়া আমিও ওলাওঁ লাহেকৈ, কাৰণ আন্ধাৰ হৈছে। আৰু আমাৰ ঘৰত যাবি আৰু? যাব লাগিব। আৰু আমাৰ ছোৱালীজনী নতুনকৈ ইউটিউব চেনেল এটা খুলিছে, আপোনালোকে অকণমান তাইক ছাপোৰ্ট কৰিব, লাইক কৰিব, কমেণ্ট কৰিব, ছাবস্ক্ৰাইব কৰিব, মৰম কৰিব, তাই যাতে আগবাঢ়ি যাব পাৰে, তাকে আৰু। ঠিক আছে তেতিয়াহ'লে, মই ঘৰত গৈ লগ পাই আছোঁ, আৰু ক'ত যাওঁ কি কৰোঁ চব দেখাই থাকিম। বাই বাই বাই। আছিলোঁ আৰু এইফালে খাবলৈ আহিলোঁ পাও ভাজি এই হিৰাদাৰ ওচৰত, আৰু বহুত টেষ্টি বনায়। তেতিয়াহ'লে খাই মেলি আমাৰ হিৰাদাই বনাব, আৰু মানে ষ্টাৰ্ট কৰিছে আৰু, অৰ্ডাৰ দিছোঁহে এতিয়া। এখন হীৰা চাট হাউচ, মানে বহুতে গম পায় আৰু তেখেতৰ ওচৰত খায়ো চাগে ভাল পায়, বহুত টেষ্টি হয়। এইডোখৰতে ষ্টেচন চাৰিআলি একদম এখন শব্দ, য'তে যায় তাতে চিনাকি। এইফালে আকৌ চিনাকি ওলালে ন বাসতে, য'তে ত'তে চিনাকি ওলায় আৰু। তেখেতে তামোল নোখোৱাকৈ একদম থাকিব নোৱাৰে, লাজো কৰে মানে ভিডিঅ'ত। আৰু এইফালে তামোল কাটি আছে চাগে, আৰু তামোল খাই লওক। আৰু ময়ো এটা পাণ অৰ্ডাৰ দিছোঁ, পাণটো খাই লওঁ, মানে পাণ এতিয়া নাখাওঁ, খাই মেলি আৰু কিবা কিবি। হিৰাদাই আহিব, আপুনি হিৰাদাৰ ওচৰলৈ খাবলৈ আহিব, গম পাইছে নাই বাসদা? বহুত এইফালে একদম কি দি দিছে, কি মানে বাটাৰ। এইফালে বাটাৰ দি দিছে, আৰু পাও ভাজি বনাইছে, একদম বহুত টেষ্টি হয় খাবলৈ। তাৰপিছত কি কৰিব?
এইফালে হীৰা দাই এইখিনি চাটত কি দিছিলে ন আগতে বাটাৰ দিছিলোঁ হা হা বাটাৰ অঁ আৰু তাৰপিছত চব্জি কি চব্জি এইটো কি দিছিলে চব মিছাল চব্জি হা অঁ জলকীয়াটো দি দিছে নেকি জলকীয়া নাই দিয়া বেছি অঁ নিজে দি ল'ব লাগিব ন এইখিনি বহুত টেষ্টি হয় এইবোৰ আহি পালেহি ফোনত ব্যস্ত আৰু কথা চথা পাতি লওক তেতিয়াহ'লে আৰু মানে তেওঁ অফিচৰ পৰা আহি মেলি বাসদাই ক'লে যে নিকি ইয়ালৈকে গুচি আহা আৰু আচলতে মনতো কৰি আছিলে অলপ চলপ তেতিয়াহ'লে নিকিবও পাও ভাজি খাই লওক এয়া খাই লওঁ একদম অফাৰ দি দিছে তামে ইমান মৰমত গম নাপাম বোলো মই পাও ভাজি এটাও চাগে হেৰি কৰিছে ন অফাৰ কৰিছে ইমান আমাক ভাল পায় যে পাও ভাজিও দি দিছে এটা একদম এক্সট্ৰাকৈ আৰু মানে পাও ভাজিটো খাই মোৰ পেট ভৰি গ'ল আৰু মানে মই বহুত দিনৰ পৰা ভাবি আছিলোঁ যে মই পাও ভাজি খামকৈ আৰু মানে মই য'তে ত'তে পাও ভাজি খাই ভাল নাপাওঁ হীৰাদাৰ ওচৰতে খাই ভাল পাওঁ আৰু সেইকাৰণে হীৰাদাৰ ওচৰলৈকে আহিলোঁ আৰু চব আহিব মানে সকলো আহিব আৰু হীৰাদাৰ ওচৰত খাই যাব আৰু একদম মানে মনতে পৰি থাকিব আপোনালোকৰ ঘৰতো মানে হীৰাদালে খাই কেনেকুৱা লাগিছে বহুত টেষ্টি ন আৰু কলেজৰ পৰাই চাগে খাই আছে হীৰাদাৰ ওচৰত কেনেকৈ চিনাকি আমাৰ কলেজত আমি তেনেকৈ চিনাকি অঁ পাৰ্মানেণ্ট আছিলোঁ একদম নিকিব মানে কলেজৰ দিনত মানে হীৰাদাৰ ওচৰত মানে হীৰাদা তাতে আছিলে নেকি অঁ তাতে আছিলে ন তাতে লগ পোৱা আৰু আজি চাগে বহুত হেপ্পিও হৈছে সেই মানুহজনক আকৌ লগ পালে আৰু তেওঁ খানা খাবলৈ পাইছে খাই মেলি লওক একদম পূৰা টেষ্টিকৈ খাইছে মুখখন দেখি ভাল লাগিছে কওকচোন প্ৰথম চব্জি চব মিছাল লাগিব অঁ তাৰপিছত বাটাৰ লাগিব পাও ভাজি মছলা লাগিব সেইবোৰ চব লাগিব অঁ আৰু মানে পাওটো কাটিব লাগিব দুভাগ কৰি দুভাগ কাটিব লাগিব বাটাৰটো এনেকৈ ফ্ৰণ্টত দি দিব লাগিব আৰু চব্জিত কি লাগিব চব্জি আপোনাৰ চব মিছাল দিলে হৈ যাব খালি ৰঙালাও অঁ তাৰপিছত লৌকা অঁ সেইবোৰ দিব পাৰিব সেইবোৰ চব্জি আলু অলপ দিব লাগিব ভালকৈ ভাজিব লাগিব চব্জি আপোনাৰ নিচিনা পাৰফেক্টটোতো নহয় কিন্তু তেওঁ মানে ট্ৰাই কৰি চাম আপোনাৰ নিচিনাই বনাম ঘৰত গৈ বনামগৈ আৰু দেই এইবিলাক খাই মেলি হ'ল আৰু পাণটো লৈ লওঁ তেতিয়াহ'লে পাণটো দিয়ক হা ধুনীয়া নি অঁ তেতিয়াহ'লে খাই চাওঁ আমাৰ পাও ভাজি খাই মেলি হ'ল আৰু মাহঁত বেটেৰীত উঠি গ'ল আৰু এইফালে আমি কাষতে আৰু মই স্কুটিত ওলাইছোঁ যাবৰ কাৰণে বিশাল আৰু বিশালত কি কিনো চব দেখাই থাকিম আৰু বিশালত মানে এইটো কাৰণে যাবলগীয়া হৈছে মানে ইভাগেতো বজাৰ কৰিবলৈ যাওঁ আৰু মানে আজি মানে মোৰ নিউ কলেজ ষ্টাৰ্ট কৰিছোঁ আৰু নিউ কলেজলৈ বহুতখিনি বস্তু মানে দৰকাৰ হয় আৰু সেইকাৰণে মানে দৰকাৰ হোৱা বস্তুখিনি কিনোগৈ আৰু তেতিয়াহ'লে তাত কি কিনো চব দেখাই থাকিম চাই থাকিব গৈ আছোঁ বিশাল একদম আমাৰ ঘৰৰ ওচৰতে হয় ক'বলৈ গ'লে যোনটো ডিষ্টেঞ্চ বিশালৰ পৰা ষ্টেচন চাৰিআলি হয় আৰু অপজিট ছাইডটো মানে আমাৰ ঘৰলৈ সিমানটো ডিষ্টেঞ্চে হ'ব ন বাসৱদা অলপ কম হ'ব তাতে পালে বুজিছা কি কথা পাতিছে জানো একদম পূৰা প্লেন চেন আমি কি কথা পাতিছা হীৰা কথা কৈ আছে অঁ এই মাজতে ৱাইন শ্বপৰ মুখতো চানা দিছিলে কেইবছৰমানৰ আগতে এতিয়া এখন আমি বিশালত সোমাই লওঁ অকণমান এইফালে লিপষ্টিকটো খাই দিলে আৰু সেইকাৰণে লিপষ্টিকটো মানে আকৌ লগাই লৈছে আৰু ষ্টাইল বহুত হৈছে দেই একদম ভিৰ হৈ আছে এইফালে ভিতৰত মানে এনেকৈ ভিডিঅ' কৰিবলৈ দিয়া নহয় আগৰ পৰা আৰু মই ক'বলৈ পাহৰি থাকিলোঁ আৰু সেইফালে ভিতৰত কি কিনো বাহিৰ মানে ঘৰ গৈহে দেখাম কি কিনিলোঁ চাই থাকিব ফাইনেলি আমি বিশালৰ পৰা ওলালোঁ আৰু মানে মই বজাৰখিনি বেগ এটাতে ভৰাই আনিলোঁ আৰু এইফালে বাসৱদাহঁতেও বজাৰ কৰি আনিলে এইখিনি আৰু এতিয়া আৰু আমি বেটেৰীত উঠিম মা মই আৰু নিকিবৰ বাসৱদা এইফালে স্কুটিত যাব তেতিয়াহ'লে ঘৰলৈ যাওঁ নিকিব বাই 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 বাসৱদা বাই বাই আজি বাই বাই জয়